নমস্কাৰ বন্ধুসকল, মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটি বিশেষ মোবাইল আনবক্সিং ভিডিঅ'। বম ভিডিঅ' হ'বলৈ গৈ আছে। নাই অলপ বেছিকৈ ক'লোঁ নেকি? বাদ দিয়ক হে, ভিডিঅ'টো চাই থাকক। বহুত ধুনীয়া কিপেড ফিউচাৰ ফোন এটা লৈ আহিছোঁ মই আপোনালোকৰ বাবে। আপোনালোকে দেখা পাইছে স্ক্ৰীনত এইটোৱে সেইটো মোবাইল ফোন। বহুত ধুনীয়া। আজিকালি সকলোৰে হাতে এণ্ড্ৰইড ফোন, কিন্তু এটা কিপেড ফোন সকলোৱে বিচাৰে। গতিকে মই আজি দেখুৱাই দিম আপোনালোকক এটা ধুনীয়া ফিউচাৰ কিপেড ফোন। আপোনালোকে ল'ব পাৰিব এইটো। মই দেখুৱাই আছোঁ আজি আনবক্সিং কৰি পেলাই। আপোনালোকৰ ঘৰত যদি বয়সীয়াল মানুহ আছে, সেই বয়সীয়াল মানুহবোৰকো আপোনালোকে আনি দিব পাৰে এইটো মোবাইল। ধুনীয়া, বৰ সুন্দৰ, একেবাৰে চিম্পুল মোবাইল। আৰু যিকোনো মানুহে এইটো চলাব পাৰে। বা আপোনালোকৰ যদি এণ্ড্ৰইড ফোন এটা লগত আছে আৰু আপোনালোকে যদি মানে ইউটিউবত ভিডিঅ' চাই বা হোৱাটছআপ ছেটিং কৰে, তেনেহ'লে তাৰে মাজত যদি ফোন চোন কৰিবলৈ আপোনালোকৰ অসুবিধা হয়, তেনেহ'লে আপোনালোকে এইটো ফোন ল'ব পাৰে ফোন চোন কৰাৰ কাৰণে। ৰ'ব, আৰু এটা কথা আপোনালোকে ভাবিব পাৰে, এই ভিডিঅ'ত বেটাই কৈছে যে কিবা গাৰ্লফ্ৰেণ্ডক মেছেজ কৰা নকৰা কথা, আৰু ভিডিঅ'ত দেখোন কিবা উল্টা পাল্টা কথা বকি আছে, তেনেকৈ ভাবিব পাৰে। ৰ'ব, আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকে গম পাব সকলো কথা। আপোনালোকে মোবাইলটো চাই লওক ভালদৰে এবাৰ। এয়া লাভা A3 পাৱাৰ মোবাইলটোৰ নাম। আৰু ইয়াতে 2550 পাৱাৰৰ বেটাৰী আছে। এতিয়া মই মোবাইলটো আনবক্সিং কৰিবলৈ সাজু কৰিছোঁ, আপোনালোকে চাই থাকক। এয়া মই কাটি দিলোঁ, ইয়াৰে যিটো চিল থাকে চিলটো কাটি দিলোঁ। এতিয়া মই এয়া খুলি দিলোঁ। ইয়াতে এইটো বেটাৰী 2550 পাৱাৰৰ, পাৱাৰ বুলি কৈছোঁ মই, কিন্তু পাৱাৰ বুলি ক'লে হয়তো বহুতে বুজি নাপাব পাৰে। 2550 mAh বুলি ক'লে বুজি পায় বহুতে। আৰু এইটো চাৰ্জাৰ, ধুনীয়া চাৰ্জাৰ এইটো, USB টাইপৰ। আৰু এইটো ফোনটো বাক্সাটোৰ আমাৰ প্ৰয়োজন নাই, সেইকাৰণে দলিয়াই পেলালোঁ এইটো। বৰ ধুনীয়া, লুকছটো বৰ ধুনীয়া এই ফোনটোৰ। বেক চাইডেও বৰ ধুনীয়া লুকছটো। ইয়াতে এটা ষ্টিকাৰ মাৰা আছে, ষ্টিকাৰটো উঠাব লাগিব এতিয়া, মই উঠাই আছোঁ। কিনোৱে উঠি নাযায়। এতিয়া ঢাকনিখন খুলিব লাগিব। ইয়াতে চাওক, ডুৱেল চিম দেখা পাইছে আপোনালোকে। আৰু এখন ইয়াতে মেমৰি কাৰ্ড হয়, মেমৰি কাৰ্ড ভৰাব পাৰে। মই এতিয়া বেটাৰীটো লগাই দিলোঁ ইয়াতে। এতিয়া মই মোবাইলটো অন কৰি চাম। লাভা প্ৰাউডলি ইণ্ডিয়ান দেখা পাইছে। এতিয়া অন হৈ গ'ল মোবাইল। লুকছটো কিন্তু একেবাৰে মজা লাগিছে দেই। এয়া মেনুখন, হাতেৰে ল'বও ভাল মোবাইলটো। হাতেৰে মানে লৈও মোবাইলটো বহুত কমফৰ্টেবল লাগিছে, একেবাৰে মানে স্মুথ হয় একেবাৰে। লুকছটো ইমান ধুনীয়া লুকছ, বঢ়িয়া লাগিছে। আৰু এইটো টৰ্চ লাইটটোৰো পাৱাৰ, বহুত পাৱাৰ। চাই লওক ভালদৰে চাই লওক আপোনালোকে। আৰু ওপৰত 3টা চুইচ আছে, গানৰ চুইচ এইটো। মাজৰ চুইচটো তাত গান প্লে হৈ যাব। আৰু এইডাল চাৰ্জাৰডাল মই খুলি লওঁ এতিয়া। খুলিব নোৱাৰিলোৱে, বহুত টান হৈ আছে। এই বিখ্যাত কেঁচিখনৰে কাটিব লাগিব ইয়াক। দেখা পাইছেনে চাৰ্জাৰ পাত? চাই লওক, বহুত সৰু মানে চাৰ্জাৰ পাতো, ভাল লাগিছে কিন্তু ডিজাইনটো।
আপোনালোকৰ মোবাইলটো দেখুৱাই দি আছোঁ, চাই থাকিব। চাৰ্জাৰ পাত মই এতিয়া সোমাই থৈ দিওঁ ইয়াতে, চাৰ্জাৰ পাতৰ প্ৰয়োজন নাই আৰু এতিয়া। ইয়াতে এটা বস্তু মোৰ ভাল লাগিছে যে মোবাইলটো অন বা অফ কৰাৰ লগে লগে #প্ৰাউডলি ইণ্ডিয়ান বুলি আহে। বৰ ধুনীয়া লাগিছে কিন্তু এইটো। আৰু ইয়াতে আপোনালোকে 1 ইয়াৰ ৰিপ্লেচমেণ্ট পাব, মানে যদি মোবাইলটো আপোনালোকৰ 1 বছৰৰ আগতে যদি কিবা প্ৰব্লেম হয়, কণ্ডিশ্যনৰ ভিতৰত থাকিলে আপোনালোকে সম্পূৰ্ণ এটা নতুন মোবাইল পাব। আৰু মই গাৰ্লফ্ৰেণ্ডক আপোনালোকে মেছেজ কৰে নে নকৰে সেইটো কথা সুধিছিলোঁ। ভিডিঅ'টো চলি থাকিব বাৰু, মোবাইলটো আপোনালোকে দেখা পাই থাকিব। মই মোবাইলটোত ইউজ কৰি পেলাই ইয়াতে আপোনালোকক স্ক্ৰীণত দেখুৱাই দি আছোঁ। লগতে কথাখিনিও কওঁ, কিয় সুধিছিলোঁ মই আপোনালোকক, যে আপোনালোকে হয়তো হোৱাটছআপ, ইউটিউব, ফেচবুক এইবোৰ আপোনালোকে কৰি থাকে, অনলাইন থাকে এনি টাইম আপোনালোকে। তো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক মেছেজ কৰিবৰ কাৰণে কিছু অসুবিধাও হ'ব পাৰে আপোনালোকৰ। গতিকে আপোনালোকে এইটো মোবাইল লৈ পেলাই আপোনালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক মেছেজ কৰিব পাৰে। সেইকাৰণে মই এই কথাটো কৈছিলোঁ। বা যদি আপোনালোকৰ কিবা ছেকেণ্ড অপশ্যনো আছে, তেতিয়াহ'লে আপোনালোকে মনে মনে মেছেজ কৰিব পাৰে। মনে মনেহে দেই, কিন্তু ধেমালি কৰিছোঁ দেই, বেয়া চেয়া নাপাব আৰু। যদি আৰু আপোনালোকে সঁচাকৈ তেনেকুৱা কৰে, আপোনালোকৰ গাৰ্লফ্ৰেণ্ডবোৰে মোক আৰু খেদি আহিব ক'ৰবাত আৰু মাৰিব ঠিক চাই মোক। গতিকে যাওঁ হওক, এই মোবাইলটো বৰ ধুনীয়া এটা মোবাইল। গতিকে আপোনালোকে ল'ব পাৰে, বয়সীয়াল মানুহেও চলাব পাৰে, বা আপোনালোকৰো এণ্ড্ৰইড ফোন থাকিলেও আজিকালি সৰু মোবাইল এটা থাকিলে বৰ সুবিধা হয়। গতিকে আপোনালোকেও ল'ব পাৰে, লৈ চাব পাৰে, ইউজ কৰি চাব পাৰে। মোৰ কিন্তু ইউজ কৰি মোৰ ভালেই লাগিছে, গতিকে আপোনালোককো জনালোঁ। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব, লগতে লাইকো কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। টাটা, বাই বাই।